हेलो बंधुসকল আপোনালোকে কেনেকুৱা আছে মই আশা কৰো আপোনালোকে ভালে আছে তো আজি আকৌ এটা নতুন কুইজ লৈ আগবাঢ়ি আহিলো আসাম কুইজ ইউটিউব চেনেলত মই মইফুল ইসলাম আপোনালোকে দেখি আছে আসাম কুইজ তো বন্ধুসকল আজিৰ প্ৰশ্নটো হল ওয়াশিংটন ঘোষণা হৈছে এক দ্বিপাক্ষিক চুক্তি যিটো আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কোনখন দেশৰ মাজত স্বাক্ষৰিত হৈছিল উত্তৰ চাৰিটা দিয়ে থাকিব তারে এটা অ্যানসার দিব 1 নম্বৰ কানাডা 2 নম্বৰ ইউকে 3 নম্বৰ দক্ষিণ কোরিয়া আৰু 4 নম্বৰ অস্ট্রেলিয়া উত্তৰটো দিয়াৰ কাৰণে আপোনালোকক 10 সেকেন্ড সময় দিছো কমেন্ট কৰি জনাই দিব 9 8 7 6 5 4 3 2 1 শুদ্ধ এনসারটো হল দক্ষিণ কোরিয়া ওয়াশিংটন ঘোষণা হৈছে এক দ্বিপাক্ষিক চুক্তি যিটো শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত স্বাক্ষৰিত হৈছিল এই চুক্তি অনুসৰি যদিও দক্ষিণ কোৰিয়াই নিজৰ পাৰমাণৱিক অস্ত্ৰ বিকশিত নকৰে আমেৰিকাই উত্তৰ কোৰিয়াৰ সৈতে সম্ভাব্য সংঘৰ্ষৰ ক্ষেত্ৰত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰত সহায় কৰিব তো বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই যদি চেনেলটো সাবস্ক্ৰাইব ল'ব নতুন নতুন কুইজ লৈ আহি আছো মই তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো দেখাৰ কাৰণে ধন্যবাদ জয় আই অসম